চাওক গোটেই ভিডিঅ'টো মই দেখুৱাই আছো। গুড মৰ্নিং, নতুন এটা সুপ্ৰভাত আৰু নতুন এটা ব্লগৰ সৈতে মই আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ চেনেল এমজেছ ব্লগত। মানে কি হ'ল, জ্বৰ উঠা আৰু গাটো ভাল নোহোৱাৰ ধৰি মানে মই ডেইলি ব্লগ দিব পৰা নাই, কিন্তু তথাপিতো মই একদিন চেষ্টা কৰিছোঁ ব্লগ দিবৰ কাৰণে। তো মানে মই এতিয়া এটা জাগাত যাবলৈ ওলাইছোঁ, এটা ঠাইত যাব ওলাইছোঁ। তো আপোনালোক গোটেইখিনি দেখুৱাম। তো আপোনালোক গোটেই ভিডিঅ'টো শেষলৈকে চাব, ক'ত যাই আছোঁ, কি কৰোঁ, কাক লগ পাম, মৰম ভাল পাম মোৰ চেনেলত দি যাব। ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্ট কৰিব, এইখিনিয়ে চাই থাকক। একবাৰ চাব পাৰে পৰিৱেশটো। আমি যাই আছোঁ বৰ্তমান মানে আমাৰ ভাইটিৰ তাতে গৈ আছোঁ। আমাৰ ভাইটি নৱোদয়ত পঢ়েতো, JNV নৱোদয়। তো তাতে আমি গৈ আছোঁ। ইয়াৰ মানে কিবা কাপোৰ কিনিব লাগে, কিবা ড্ৰেছ ল'ব আৰু লগতে চুলি তুলি কাটিব। তো তাৰ কাৰণে মানে আমি গৈ আছোঁ। বাকী ওলাই আহিলোঁ, গাটো ভাল নহয় ইমান একদম। তো আপোনালোকে ভিডিঅ'টো একদম সম্পূৰ্ণৰূপে চাব আৰু মৰম ভাল পোৱা দি যাওক। আমি আহি পালোঁ, চাওক কি এইখিনি জেগা আহি পালোঁ। তো যাই আছোঁ আৰু মোটামুটি 5-6 কিলোমিটাৰমান আছে। তো মানে গাইজ কি আমি এটা হাৱে পাম আৰু একদম পুলিচ 15 আগষ্ট হৈছে, পুলিচৰ চেকিং পূৰা আছে। তো আপোনালোকে হেলমেটটো পৰিধান কৰক, আৰু হেলমেটটো আচলতে আমাৰ নিজৰ ছেফটিৰ কাৰণে। তো আমিও হেলমেট পিন্ধি লওঁ, ডাবল হেলমেট। তো হেলমেট পিন্ধি যাওঁ। আপোনালোকে চাই থাকক গোটেই ভিডিঅ'টো শেষলৈকে। তো চাওক, তো গাইজ চাওক কি ধুনীয়া গাছ গছনিৰে ভৰপূৰ আমাৰ মচলপুৰ মানে গাইজ এইটো ওদালগুৰি। তো আপোনালোকে দেখা পাইছে কি ধুনীয়া, চাওক চাৰিওফালে গাছ পৰিৱেশ চাওক। বুজিছে না? তো গাইজ আমি মোটামুটি পালোঁৱে, চাব পাৰে। তো গাইজ মানে এতিয়া চাইন টাইন মাৰি ল'ব লাগে, মানে ৰেজিষ্টাৰ কৰিব লাগে নামটো, ক'ৰ পৰা আহিছোঁ, কি পাৰ্চনৰ নাম, এইখিনিয়ে। তো চাই থাকক। তো গাইজ এইখনে আমাৰ ভাইটিৰ স্কুল, ইয়াতে পঢ়ে। আৰু এইবিলাক ক্লাছৰুম আপোনালোকে দেখাই পাই আছে, এইবিলাক ক্লাছতে পঢ়ে। তো গাইজ চাব পাৰে এইবিলাক ক্লাছৰুম এৰে, আৰু এইবিলাক ষ্টুডেণ্ট। আমাৰ ভাইটি বা কোনটো ৰুমত আছে, ক্লাছ কৰি আছে বোলে। তো গাইজ এতিয়া প্ৰিন্সিপাল ছাৰে কিবা ষ্টুডেণ্টবিলাকক চাইন দি আছে। তো তো গাইজ চাওক ভিতৰৰ দৃশ্য অলপ, আৰু দেখো এইটোৱে গাইজ মোৰ ভাই, সৰু ভাই কিন্তু মোতকৈ ওখ। আৰু ইয়াৰ বিৰাট লেভেল ইয়াৰ গাইজ চাওক। এইটোৱে থাকে আমাৰ হোষ্টেল, এইটোৱে নৱোদয় দেখা পাইছে। মই বৰ্তমান হোষ্টেলত যাই আছোঁ, চাই থাকক। তো গাইজ হোষ্টেলবিলাক চাওক কিমান ওখ হোষ্টেল, বিল্ডিং একদম আৰিবাগি বিল্ডিং, চাৰিওফালে বিল্ডিং। কি সেইটো গাইজ, এইটো গাৰ্লছ হোষ্টেল, আৰু এইটো জুনিয়ৰ, আৰু এইটো জুনিয়ৰ বয়, হা, আৰু সেইটো চিনিয়ৰ। গাইজ আপোনালোক দেখুৱাই আছোঁ। মই এটা ছেকেণ্ড পাৰ্ট ল'ম মানে JNVৰ, কিন্তু সেইটো আজি নহয়, ছেকেণ্ড ছেটাৰডে লগ কৰিব আহিব পাৰি। তো সিদিনা আপোনালোকক দেখুৱাম গোটেইখিনি। বাকী আজি এনেই বাহিৰৰ যিটো আমাৰ পৰিৱেশ সেইখিনি চাই লওক। তো একদিন নেক্সট দিনা মই দেখুৱাম আৰু গোটেই ডিটেইলছ, মানে ইয়াত কেনেকৈ আপোনালোকে এডমিশ্যন ল'ব পাৰে, আপোনালোকৰ ল'ৰা ছোৱালী বা কিনকৈ পঢ়া লিখা কি চবখিনি দিম। কিন্তু আজি জাষ্ট নৰ্মেল, মানে কাৰণ আমাক যিহেতু কৰিব দিয়া নাই। তো সেয়ে ইয়াক চাওক, আন্ধাৰে চান্দাৰে আছে। তো গাইজ চাওক হোষ্টেল। তো আমাৰ ব্ৰাদাৰৰ এইটো বিচনা হয়, এই কিতাপ। তো গাইজ ইয়াক চাওক, হাঁহি ধেমালি হৈ আছে। বাকী বাদ দিয়ক, এইগিলাখান চাওক পুৰা একদম কাপোৰে এনেকৈ থাকে থাকাত। বাকী একদিন দিম গোটেই ভিডিঅ'টো, আপোনালোকক ভালকৈ বুজাম। কিন্তু বৰ্তমান আৰু এইখিনিয়ে নৰ্মেল। আৰু ফেন চাওক, আৰু ইয়াৰ মাথাটো চাওক, চিধা চোন, অলপত ধৰি লগা নাই গাইজ। তো বৰ্তমান বাজিল 11:30, 12টা বাজে। তো চুলি কাটবা যাব, ফটো চটো উঠব। তো চাই থাকক। চুলি কাটবা যাওঁ, তো ড্ৰেছ চেঞ্জ হৈ গ'ল ইয়াৰ। তো আমি ভাই কি বগা দেখা হৈছে ইয়াকে এতিয়া।
পানীটো মানে ভাল নহয় কিজানি খালমান চালমান উঠি যিয়ে নহওক আমি যাওঁ এতিয়া একবাৰ আৰু একবাৰ অকণমান যাওঁ আপোনালোকে গাইছ বৰ্তমান মানে আমি এতিয়া চুলি কাটি আছোঁ ইয়াৰ তো চুলি তুলি কাটি লওঁ চুলি দাড়ি কাটি পেলাই আৰু তাতে যাব লাগিব স্কুলত তো গাইছ বিৰাট গৰম দিছে আজি বাহিৰত বিৰাট গৰম সহ্য হোৱা নাই চাব পাৰে বতৰটো একবাৰ তো আপোনালোকৰ ভিডিঅ'টো চাই থাকক তো গাইছ 3টা বাজিল মানে আমাৰ ভাইটিক কাপোৰ চাপোৰ কিনি দিলোঁ চুলি তুলি কাটি দিলোঁ তো এনেকৈ বহুত লেট হৈ গ'ল বাকী এতিয়া আমি যাই আছোঁ মানে ঘৰলৈকে আৰু ঘৰত যোৱাৰ আগতে মানে একজন আমাৰ এই আপোনালোকে মোৰ পুৰণা ভিডিঅ'টো দেখাই পাইছিল কিজানি মানে লগ এটাৰ সীমান্ত বোলা লগটোৰ তাৰ মানে ভৰি ভাঙছি তো তাৰ একবাৰ খবৰ লৈ যাওঁ হ'লে বহুত দিনে হ'ল মই অহা নাই তো মানে আজি খবৰ লৈ যাওঁ বুলি ভাবিলোঁ আহিছোঁৱে যিহেতু তো ভিডিঅ'টো আপোনালোকে চাই থাকক মানে আহি পালো তাৰ পৰা আহি পেলাই মই মানে টোপনি লাগিছিল আৰু ভাগৰ লাগিছিল না বিৰাট তো শুই গ'লো মানে আমাৰ ভাইটি কিবা নেশ্যনেল কিবা খেলিব যাব টেবুল টেনিছত তো নকোতে ভাল পৰা তো তাৰ কাৰণে তাক কাপোৰ চাপোৰ কিনিব গৈছিলোঁ তো যিয়ে নহওক আপোনালোকে ভিডিঅ'টো যদি চাই ভাল পাইছে তেতিয়া লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিব একদমেই নাপাহৰিব কাৰণ আপোনালোকৰ এটা ছাবস্ক্ৰাইবে মোক বহুতেই বেছি সান্তনা দিয়ে আৰু সাহস দিয়ে গতিকে আপোনালোকে ছাবস্ক্ৰাইবটো কৰি দিব লাইক কমেণ্ট ছাবস্ক্ৰাইবটো কৰিবই আৰু লগতে যদি মোৰ কিবা ভিডিঅ'টোত ভুল ভ্ৰান্তি হৈছে তেতিয়াহ'লে আপোনালোকে মোক কমেণ্ট ছেকশ্যনত জনাই দিব মই নিশ্চয় শুধৰাম আৰু আপোনালোকৰ নতুন নতুন ব্লগ আৰু ভিডিঅ' মই সদায় দিম আপোনালোকে চাব তো এইখিনি কৈ আজিৰ ভিডিঅ'টো সামৰিছোঁ যদি আৰু এবাৰ যদি ভিডিঅ'টো চাই ভাল পাইছে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব গাইজ এইখিনি কৈয়ে সামৰিলোঁ শুভৰাত্ৰি